Hey dosto, welcome back to my channel Tapas Vlog. এই ভিডিওটা হলো পাহাড়ত গা ধুবলৈ যাম পাহাড়ত গা ধুবলৈ যাম তেতিয়া হলে বলক ভিডিওটো আৰম্ভ কৰো না গাঁৱে গাঁৱে এতিয়া পানী দিব ঘৰতে পানী পাব আহি 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 পাই গলো বৰাহু ষ্টেচন বৰাহু বেলেগত মানে কিয় গা ধুবলৈ গৈ আছো জানে না আপোনালোকে বেলেগত মানে গাঁৱত মানে এটাই নাদ আছে নাদত বহুত ভিৰ লাগি থাকে এখানে বেলেগত গা ধুই মজাটো ল'ব লাগে এখানে বেলেগত গা ধুই গৈ আছে আৰু সব ৰেলৱেৰ কাম চলি আছে ৰেলৰ কাম চলি আছে ইয়াত গা ধুবলৈ আহিছো গা মানে বেলেগত গা ধোৱাৰ মজাটোৱে বেলেগ এখানে আজি মজা ল'বলৈ আহিছো ওপৰত এটা মন্দিৰ আছে পানী চাক না বে কেনেকুৱা আহি আছে পানী কালি বৰষুণ দিছে না বৰষুণ সেইকাৰণে মজা লাগিছে কৰিলো হয় এতিয়া কৰিলো হয় গিলত ভিডিঅ' বনাবলৈ আহিলে এনেকুৱাই গা ধোৱা দি অহা নাই কিমান মজা লাগি আছে মজাটো আপোনালোকে ল'ব নোৱাৰে ভিডিঅ'টো চাব কিমান বঢ়িয়া লাগিছে মজা মজা এতিয়া পৰি গৈছিলো সেইকাৰণে ভিডিঅ'টো ৰখি গৈছিলে মোবাইলটোতে পৰা নাই ভাল বহুত সময় ধৰি গা চা ধুলো এতিয়া আমাৰ গা ধোৱা শেষ আৰু ইয়াৰ পৰা এইটো পাইপৰ পৰা গাঁৱত পানী দিয়া হয় গাঁৱত ঠাণ্ডা হৈ আছে পানী হবলৈ গৈ আছে না ভিতৰেদি এইটো পাইপৰ পৰা পানী দিয়া হয় গাঁৱত আৰু এতিয়া এটা কালী মন্দিৰ আছে কালী মন্দিৰত যাম কালী মন্দিৰলৈ ওপৰলৈ এইটোৱে কালী মন্দিৰ পাহাৰৰ মাজত আছে এইটো আম গছ আৰু ভিডিঅ'টো ইমানতে বাই বাই দিলো ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব তাপস ব্লগ চেনেলটো সাবস্ক্ৰাইব কৰি দিব